হাই গাইজ, মই নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দুপৰীয়াৰ সাজত কি ৰান্ধিম তাকে দেখুৱাম। আজি দুপৰীয়াৰ সাজত বনাম কণী বইল আৰু ভাজি। আপোনালোকে বাৰু এনেকৈ খাই ভাল পায়নে? মই কিন্তু বহুত ভাল পাওঁ। সেইবাবে দুপৰীয়া সাজটো আজি এনেকৈয়ে বনাম বুলি ভাবিলোঁ। পিছে আহকচোন চাওঁ কেনেকৈ বনালোঁ বাৰু। মই কিন্তু আলু আৰু কণী একেলগে বইল কৰিলোঁ। একেলগে বইল কৰি বেলেগ বেলেগকৈ ভাজিলোঁ। তাৰপিছত বনালোঁ এইখিনি বাঁহগাজকেইটা ফুল। তাৰপিছত এইখিনি বনোৱাৰ পিছত ভাত হোৱা উলিয়াই ভাবিলোঁ। তাৰপিছত আকৌ আলহী আহিলেতো কিবা এটা আনিব লাগিব। তাৰপিছত এইখিনিকে বনাই দিলোঁ। আপোনালোকে বাৰু মাংস খায়নে? কিহৰ মাংস খাই ভাল পায় জনাব। মই কিন্তু হাঁহৰ মাংসটোৱে বহুত বেছি ভাল পাওঁ দেই। আপোনালোকে কিহৰ মাংস ভাল পায় বাৰু? এতিয়া মাংস হ'ল, ভাতো হ'ল, এতিয়া খোৱাহে কথা দেই। আকৌ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।